হেল্ল' এভৰিৱান, যোৱাকালি আমি আইতা ককাহঁতৰ লগত এটা দিন অতিবাহিত কৰিলোঁ। সঁচাই এক বুজাব নোৱাৰা অনুভৱ। আমি গৈছিলোঁ মৰাণতে থকা কল্যাণ আশ্ৰমলৈ। আমি গৈ যেতিয়া তেওঁলোকৰ লগত কথা পাতিছিলোঁ, কিমান যে ফূৰ্তি পাইছিল তেওঁলোকে মনৰ কথাবোৰ প্ৰকাশ কৰিবলৈ পায়। আৰু এই যে দেখিছে আইতাগৰাকী, তেওঁ ফটো উঠালত ইমান যে ফূৰ্তি পাইছে। তেওঁ তাত লগ পোৱা আইতা ককাহঁতৰ সকলোৱে এটা এটা কাহিনী আছে, যিটো তেওঁলোকৰ লগত কথা পাতোঁতে তেওঁলোকৰ দুচকুত ফুটি উঠিছিল। এক বুজাব নোৱাৰা অনুভৱ পালোঁ আশ্ৰমলৈ গৈ। এজন এজনকৈ সকলোৰে লগত কথা পাতিলোঁ। দিনটো কেনেকৈ পাৰ হ'ল গমেই নেপালোঁ। তেওঁলোকৰ খোৱা সময়খিনিত আমি সকলোৱে লাগি মেলি অলপ সহায় কৰি দিলোঁ। আমাৰ লগত যে দেখিছে এইজন বৰ্তাক, তেওঁকো বহুত বহুত ধন্যবাদ জনাইছোঁ আমাক এইকণ সুবিধা দিয়াৰ বাবে। আৰু পিছে আমি আবেলি ভাত সাজ তাতে খালোঁ সকলোৱে। আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই।